আজি মই আকৌ এটা জেগাত আহি গলো। আজি জেগাটো ইমানেই ধুনীয়া নহয়, পাহাৰৰ কিনাৰত পুৰা নদী আৰু তাত ধুনীয়াকৈ গা চা ধুইছো, খাইছো, লগত আজি ঘৰৰ মানুহখিনিও আহিছে, ৰখিব কৈ আছো। তেনেহ'লে পোনপ্ৰথমতে সকলোকে নমস্কাৰ দেই। আজি আমাৰ ঘৰলৈ আহিছে আলহী, মানে মামী আহিছে, মামী ল'ৰাটো আহিছে আৰু মামীৰ মাক আহিছে। সিহঁতক বোলে ফুৰাবলৈ লৈ যাব লাগে, সেইকাৰণে ভাবিছো আজি আমাৰ ওচৰতে থকা ভৰাজুলি নদীখনলৈ লৈ যাওঁ। পিছে ময়ো কালি ভৰাজুলি নদীখনৰ ওচৰৰ পৰাই আহিছো। কালি খালি গা ধোৱা নহ'লে, আজি গা ধুম, লগত আৰু ঘৰৰ মানুহখিনিও গৈছে, কিবা কিবি খামো আৰু দিয়কচোন গাইছ। তেনেহ'লে কি আৰু গাইছ, টমটমত গোটেইখিনি উঠি লৈছে আৰু এতিয়া গৈ আছো। সেইটো চাওক পাহাৰটো, ইয়াৰ পৰা জিলিকিয়ে আছে, ইমানেই ধুনীয়া নহয় পৰিৱেশটো, মানে গাঁৱৰ ফালে সোমাই গ'লে এনেও ভালেই লাগে। আৰু মই এতিয়া তাত খাবৰ কাৰণে ঠাণ্ডা চিপছ লৈ লৈছো, যিহেতু নদীত গা ধুই পুৰা খাব লাগিব। আৰু মানে ৰাস্তাটো ইমানেই বেয়া নহয়, টমটম বাৰে প্ৰতি ফচি গৈছে, ঠেলি নিব লগা হৈছে টমটমখন। তো গাইছ আমিও আহি এতিয়া পাই গ'লো আৰু আহিয়ে মানে নদীখন দেখিয়ে গা ধুই লাগিয়ে গৈছে। তেনেহ'লে কি আৰু তললৈ নামি যাওঁ, এবাৰ চাই আহোঁ দ আছে নেকি, নহ'লে আকৌ ডুবি মৰিব লাগিব। মানে সেইটো চাইডে গ'লে দ হ'ব চাগে, আমি বেছি দূৰলৈ যোৱা নাই, অলপ পানীতে ধুইছো, নহ'লে আকৌ সাঁতুৰিব নাজানো নহয়, উটুৱাই লৈ গুচি যাব, যিহে পানীৰ স্পীড। ইমানে চেঁচা নহয় পানীখিনি, এতিয়া ধুনীয়াকৈ পুৰা গা ধুই আছো। এফালৰ পৰা আকৌ চিঞৰি আছে, একদম দলে নাযাবি দেই, আছেই নহয় ঘৰৰ মানুহ আহিলে চিঞৰিবৰ কাৰণে। এইকেইটা পোৱালিক দেখিছা নাই, একেবাৰে আঁতৰলৈ যাবলৈ দিয়াই নাই, অকণমান পানীতে গা ধুই থাকিবলৈ দিছে। এইটোতো আমাৰ ভাইটি, এইটো খঙতে দেখিছে শিল দলিয়াই আছে অকণমান পানীৰ পৰা। গা ধুই আমনি লাগি গ'ল। এইফালে ধুনীয়াকৈ চিপছ আৰু ঠাণ্ডাখিনি ওলাই লৈছো। মই এটা ৰেড বুলো লৈ আহিছিলো, ৰেড বুল নহয় মনষ্টাৰটো খাই পুৰা গা ধুলো। এইফালে আকৌ পিছে আহি থাকোঁতে ঘোঁৰা এটাও দেখিলো। তো গাইছ আমিও ঘৰলৈ আহি পাই গ'লো আৰু আহোঁতে লৈ আহিছিলো পকৰা ৰঙা। এতিয়া ধুনীয়াকৈ খাওঁ। ভিডিঅ'টো ইমানেই আছিলে, অন্য এটা ভিডিঅ' লগ পাইছো। ছাবস্ক্ৰাইবটো কৰি থৈ যাবা, বাই বাই।